জামুগুৰিহাটৰ অন্তৰ্গত গেলাহাটিঙা প্ৰাথমিক গোটৰ উদ্যোগত আতচাৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তৃতীয় বাৰ্ষিক কৰম পৰৱ। এই উদ্দেশ্যৰে মঙলবাৰে চাহ জনগোষ্ঠীৰ ৰাইজে অনুষ্ঠিত কৰে জাৱা কাৰ্যসূচী। গেলাহাটিঙা আতচাৰ প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত এই জাৱা কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক চাহ জনজাতি যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। চাহ জনজাতি ৰাইজৰ এই কৃষিভিত্তিক উৎসৱক কেন্দ্ৰ কৰি প্ৰকৃতিক সুৰক্ষা দি ৰখাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ মংগল কামনা কৰিছে চাহ জনজাতি ৰাইজে। কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকক জনাব বিচাৰোঁ যে গেলাহাটিঙা প্ৰাথমিক গোট অৰ্থাৎ নদুৱাৰ শাখাৰ অন্তৰ্গত গেলাহাটিঙা প্ৰাথমিক গোট অৰ্থাৎ যোৱা 2 বছৰ ধৰি আমাৰ গেলাহাটিঙা চাহ বাগিচাতে আমাৰ হিয়াৰ আমঠু চাহ জনগোষ্ঠী আদিবাসীসকলৰ হিয়াৰ আমঠু কৰম পৰৱ আয়োজন কৰি আহিছে আৰু এই বছৰো তেখেতসকলে তৃতীয় বাৰ্ষিক কৰম পৰৱ অহা ইংৰাজী 25 ছেপ্টেম্বৰ তাৰিখে আমাৰ গেলাহাটিঙা চাহ বাগিচাতে আয়োজন কৰিছে আৰু আজি কৰম পৰৱৰ প্ৰথম কাৰ্যসূচী জাৱা অনুষ্ঠান ইতিমধ্যে সম্পন্ন। অনুষ্ঠানটি আৰু এই পূজা আমি আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকলে খাৱনীয়া পথাৰত সোণগুটি ৰোৱাৰ অন্তত তেখেতসকলৰ শস্য নদন বদন হোৱাৰ আশাৰে এই পূজা পালন কৰে।